নমস্কাৰ বন্ধুসকল, আপোনাৰ শিক্ষণ পইণ্ট চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান মানে ইছৰোৰ বিষয়ে জানিব পাৰিব। আপোনালোকে যদি কম্পিটিটিভ এক্সামবোৰৰ বাবে প্ৰিপেয়াৰেশ্যন কৰি আছে তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কিয়নো এনেকুৱা ধৰণৰ প্ৰতিষ্ঠানবোৰৰ ওপৰত কম্পিটিটিভ এক্সামবোৰত কুৱেশ্যন আহি থকা দেখা যায়। তেন্তে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক। ইছৰোৰ ওপৰত হ'ব পৰা প্ৰথম কুৱেশ্যনটো হৈছে হু ইজ দ্য প্ৰেজেণ্ট প্ৰেচিডেণ্ট অফ ইছৰো। ইয়াত সোধা হৈছে ইছৰোৰ বৰ্তমান প্ৰেচিডেণ্ট কোন হয়। ইয়াত আনচাৰ হ'ব কে শিৱন, আৰু তেখেতৰ সম্পূৰ্ণ নামটো হ'ল কৈলাসা বাধিব শিৱন। ঠিক আছে, কেতিয়াবা তেওঁ সম্পূৰ্ণ নামটো আহিব পাৰে, গতিকে ভালকৈ চাই ল'ব। ইছৰোৰ ওপৰত হ'ব পৰা আন এটা কুৱেশ্যন হৈছে হু ইজ দ্য ফাউণ্ডাৰ অফ ইছৰো। এক্সামবোৰত আহিব পাৰে যে ইছৰোৰ প্ৰতিষ্ঠাপক কোন হয়। ইয়াত আনচাৰ হ'ব বিক্ৰম সাৰাভাই। ঠিক আছে বন্ধুসকল, কেতিয়াবা ইছৰোৰ ফুল ফৰ্মো আহিব পাৰে। কুৱেশ্যনটো এনেকুৱা হ'ব পাৰে যে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ইছৰো, মানে ইছৰোৰ সম্পূৰ্ণ নামটো কি। ইয়াত সম্পূৰ্ণ নামটো হ'ব ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন, যাক ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান বুলি কোৱা হয়। ঠিক আছে, ইছৰোৰ ওপৰত হ'ব পৰা আন এটা কুৱেশ্যন হৈছে কেতিয়াবা সুধিব পাৰে যে ইছৰোৰ ফৰ্মেশ্যন বা ইষ্টাব্লিছ কেতিয়া হৈছিলে। মানে ইছৰোৰ গঠন বা প্ৰতিষ্ঠা কেতিয়া হৈছিলে বুলি আহিব পাৰে। যদি এনেকুৱা ধৰণৰ কুৱেশ্যন আহে তেতিয়া আনচাৰ হ'ব 15 আগষ্ট 1969, 15 আগষ্ট 1969 চনত ইছৰোৰ গঠন হৈছিলে। বন্ধুসকল, ইয়াৰ আগৰ ভিডিঅ'টোত মই নাছা মানে মাৰ্কিন মহাকাশ গৱেষণা সংস্থাৰ ওপৰত বনাইছিলোঁ। যদি এই চেনেলটো আজি নতুনকৈ চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া আপোনালোকে বাকীবোৰ ভিডিঅ' চাবলৈ পাব। ঠিক আছে, আন এটা কুৱেশ্যন হৈছে হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইছৰো। ইছৰোৰ ওপৰত আন এটা কুৱেশ্যন এনেকুৱা ধৰণৰ হ'ব পাৰে যে ইছৰোৰ হেডকোৱাৰ্টাৰ ক'ত আছে। ইয়াত আনচাৰ হ'ব বেংলুৰু, কৰ্ণাটকা। কৰ্ণাটকৰ বেংলুৰু চহৰত আছে। বন্ধুসকল, কৰ্ণাটকৰ কেপিটেলো হয় বেংলুৰু। কেতিয়াবা আহিব পাৰে যে কৰ্ণাটকৰ ৰাজধানী বা কেপিটেল কি হয়, তেতিয়াহ'লে ইয়াত বেংলুৰু হ'ব। বেংলুৰুৰ ওপৰত আন এটা কুৱেশ্যন হ'ব পাৰে, এনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে যে হুইচ কেপিটেল ইজ ন'ন এজ দ্য চিলিকন ভেলী অফ ইণ্ডিয়া। মানে কেতিয়াবা সুধিব পাৰে যে ভাৰতৰ কোনখন চহৰক চিলিকন ভেলী বুলি কোৱা হয়। মনত ৰাখিব, ইয়াত আনচাৰ হ'ব বেংলুৰু। বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।